নমস্কাৰ সকলোলৈকে উলগ শুভকামনা আৰু মৰম জনাই মই পুনৰ আহিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কবিতা আবৃত্তি বিষয়ক কিছু কথা আৰু এটা সুন্দৰ কবিতাৰ আবৃত্তি লৈ কালিৰ ভিডিঅ'টোত কৈছিলোঁ যে কণ ছাত্ৰ ছাত্ৰীসকলে যিসকল ছাত্ৰ ছাত্ৰী কবিতা আবৃত্তিৰ প্ৰতি আগ্ৰহী তেওঁলোকেনো মঞ্চত কেনেকৈ উপস্থাপন কৰিব কেনেকৈ এটি আবৃত্তি প্ৰতিযোগিতাত যোগদান কৰি নিজে সন্তুষ্ট হোৱাকৈ বা আনে ভাল শুনাকৈ আবৃত্তি কৰিব এই সমূহ বিষয় আসলতে মই ক'বলৈ বিচাৰোঁ ছাত্ৰ ছাত্ৰীসকলক অকণমান সহায় কৰিবলৈ পালে খুব ভাল লাগে যিহেতু আবৃত্তি মোৰ এটি প্ৰিয় বিষয় আৰু বহুত ছাত্ৰ ছাত্ৰীৰ কবিতা আবৃত্তিটো প্ৰিয় বিষয় এয়া খুব শুভ আৰু সুন্দৰ কথা যে সাম্প্ৰতিক সময়ছোৱাত বিভিন্ন ঠাইত কবিতা আবৃত্তিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় বিভিন্ন উপলক্ষত কবিতা আবৃত্তিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় অনলাইন যোগেও হয় অফলাইন যোগেও হয় কিন্তু আবৃত্তিৰ চৰ্চা আসলতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি প্ৰয়োজনীয় বুলিয়েই ক'বলৈ বিচাৰোঁ এতিয়া আহিল যে সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণৰ কবিতা আবৃত্তি কৰিব আসলতে শিশুসকলৰ মন সদায় সৰল আৰু কোমল আৰু শিশুসকলে সদায় শুনা কথাতকৈ দেখা ছবিখনত বেছি আকৃষ্ট হয় শিশুৰ মন সৰুৰ পৰাই কল্পনাপ্ৰৱণ গতিকে যিবোৰ কবিতাই এটা কাহিনী ক'ব পাৰে যিবোৰ কবিতাই এটা মৰম লগা চৰিত্ৰক সন্মুখত তুলি ধৰিব পাৰে শিশুসকলে তেনেকুৱা কবিতাৰ প্ৰতি অধিক আকৃষ্ট হয় আৰু আমাৰেই সৌভাগ্য যে আমাৰ অসমীয়া সাহিত্যত তেনেকুৱা খুব সুন্দৰ সুন্দৰ কবিতা বহুত কবিয়ে শিশুসকলৰ কাৰণে ৰচনা কৰি থৈ গৈছে আজি যিটো কবিতা মই লৈ আহিছোঁ সেইটো অসমীয়া শিশু সাহিত্যৰে এটা বিৰল জনপ্ৰিয় কবিতা আৰু এই কবিতাটো আবৃত্তিৰ কাৰণে বহুত ঠাইত নিৰ্বাচিত কৰা হয় আমি নিজেই এই কবিতাটিৰ কিমানবাৰ হয়তো বিচাৰ কৰিছোঁ কিমানবাৰ চৰ্চা কৰিছোঁ তাৰ লেখজোখ আমি ল'বই নোৱাৰিম গতিকে আজিৰ কবিতাৰ শিৰোনাম হ'ল লঘোণ কবি নৱকান্ত বৰুৱা অসমীয়া সাহিত্যত লঘোণ কবিতা এবাৰো গাই নোচোৱাকৈ বা নপঢ়াকৈ হয়তো অসমীয়া মাধ্যমত পঢ়া কোনো ছাত্ৰ ছাত্ৰী ডাঙৰেই হোৱা নাই ইমানেই সুন্দৰ এটা কবিতা তাৰ আগতে কবিজনৰ বিষয়ে যদি ক'বলৈ যাওঁ নৱকান্ত বৰুৱা এগৰাকী প্ৰথিতযশা কবি অসমীয়া সাহিত্যৰ সঁচাকৈ তেখেত এজন কি ক'ম এজন ৰূপকাৰ এজন শব্দশিল্পী তেখেত একেধাৰে অধ্যাপক কবি ঔপন্যাসিক শিশু সাহিত্যিক গীতিকাৰ সকলো গুণেৰেই বিভূষিত আৰু নৱকান্ত বৰুৱাৰ ৰচনাৰাজিত আচলতে আমি দুটা বৈশিষ্ট্য আমি পাওঁ এফালে তেওঁ আধুনিক জীৱনৰ অৱক্ষয়ক লৈ বা খুব জীৱন চেতনাক লৈ গভীৰ কিছু কবিতা লিখিছে অন্য হাতেদি শিশুসকলৰ মন প্ৰাণ জুৰাব পৰাকৈ কিছু কোমল আৰু সৰল শিশু ৰচনাও লিখিছে নৱকান্ত বৰুৱাৰ বিষয়ে কম সময়ত কৈ শেষ কৰিব নোৱাৰি কাৰণ তেখেতৰ যে সৃষ্টিৰাজি সেই অসমীয়া সাহিত্যত সদায় আদৰণীয় আৰু সদায় মানে সৃজনৰ এটা বিষয় তেখেতৰ ৰচনাৰাজি যে তাক চৰ্চা কৰাটো খুবেই প্ৰয়োজনীয় আশা কৰোঁ লঘোণ কবিতাটো যেনেকৈ সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে ভাল পায় ঠিক তেনেকৈ যুৱক যুৱতীসকলে ভাল পায় এটি প্ৰেমৰ পদ্য বাৰিষাৰ ৰাতি তোমাৰ কবি যেনেকৈ আমি যিসকলে জীৱনক গভীৰভাৱে অনুভৱ কৰিব খোজোঁ আমি ভাল পাওঁ ইয়াত নদী আছিল বুদ্ধিদ্ৰুমৰ খৰি আদিৰ দৰে কবিতা গতিকে এজন কবিয়ে তিনিওটা প্ৰজন্মকে আকৃষ্ট কৰিব পৰাকৈ কবিতা লিখাটো আচলতে খুব সহজ কথা নহয় নৱকান্ত বৰুৱা মুখ্যতঃ মোৰ খুবেই প্ৰিয় কবি তেখেতৰ কবিতাই মোক জীৱনক গভীৰভাৱে চাবলৈ সুবিধা দিয়ে আজিৰ আলোচ্য কবিতাটোলৈ আহিছোঁ লঘোণ খুব সুন্দৰ এটা শিশু কবিতা ইয়াতে এটা চৰিত্ৰ একোকে নাখাওঁ বুলি কৈ পিছত সকলোবোৰ খাবলৈ বিচৰা এটা খাই ভাল পোৱা পেটুক এটি শিশুৰ চৰিত্ৰক সন্মুখলৈ আনি কবিতাটো ৰচনা কৰা হৈছে আৰু কবিতাটোত যি
ঘৰুৱা যিবিলাক শব্দ ব্যৱহাৰ কৰা হৈছে সেয়া লাগে খাদ্য সম্ভাৰেই হওক বা অন্য কথাই হওক সেইবাবে কবিতাটো আচলতে আমাৰ বেছি আপোন হৈ উঠিব পাৰিছে বুলি মোৰ ভাৱ হয় শিশুসকলেই এই কবিতাটোৰ আবৃত্তি কৰি খুবেই ভাল পায় বিভিন্ন মঞ্চত বিভিন্ন শিশুৱে খুব সুন্দৰভাৱে এই কবিতাটো আবৃত্তি কৰি আমাৰ হাতৰ পৰা পুৰস্কাৰ লাভ কৰিছে কিন্তু তাৰ বিপৰীতে কিছু শিশুৱে এই কবিতাটোক আবৃত্তি কৰিবলৈ যাওঁতে জতি আৰু বিৰতিৰ কিছু খেলিমেলি কৰা দেখা যায় তেওঁলোকে কোনখিনিত ৰ'ব কোনটো কথাকনো কিদৰে ক'ব তাক আচলতে ধৰিব নোৱাৰে সেইবাবে কবিতাটোক আজি মই সন্মুখলৈ আনিছোঁ প্ৰকৃততে কবিতাটোত আবৃত্তিৰ উপকৰণ বা আবৃত্তিৰ সমল যথেষ্ট আছে এইটো এটা ধেমেলীয়া কবিতা গতিকে কবিতাটো আবৃত্তি কৰোঁতে আমি আচলতে ধেমেলীয়া সুৰেৰে এটা খুব মৰম লগা হাঁহি উঠা সুৰেৰে আবৃত্তি কৰাটোকে বুজিম ইয়াত এটা গুৰুগম্ভীৰ সুৰ আমি বিচৰা নাই কবিতাটো এবাৰ আবৃত্তি কৰি দিছোঁ শিশুসকলৰ সুবিধাৰ কাৰণে কবি নৱকান্ত বৰুৱাৰ ৰচিত কবিতা লঘোণ একোকে নেখাওঁ আজি একেবাৰে ভোক নাই আছে যদি আধা খেৰ চিৰা দিবা ভাল চাই দৈ মোক নেলাগেই গাখীৰৰ সৰ পালে খেজুৰীৰ গুড় নেকি লৈ আহ এইফালে নাই যদি মালভোগ জাহাজী কলকে আন আৰু একো নালাগে এই হ'ব জলপান আজি যদি অহা নাই ভীমসিং পালোৱান তাৰ বাবে ভাজি থোৱা দুটামান আলুৱান পাপৰ আছিল বোলে অঙঠাত শেকচোন আচাৰো ওলাব পাৰে বিচাৰিলে চুকোন ৰৌ মাছ ভজা আছে তাৰো দুচকল দে এই হ'ব লঘোণত আৰু একো নালাগে কবিতাটো সৰল আৰু সুন্দৰ কবিতা বহুত বেছি সুৰ এই কবিতাটোত লগাব নালাগে বহুত শিশুৱে কবিতাটো সুন্দৰকৈ উপস্থাপন কৰিবলৈ যাওঁতে বাস্তৱজনিত কৰিবলৈ যাওঁতে খুব বেছিকৈ সুৰ দিয়া আমি দেখা পাওঁ কিন্তু কবিতাত আগতেও কৈছোঁ আবেগ বা ব্যঞ্জনা পৰিমিত হ'ব লাগে যিমান লাগে সিমানহে লাগে নাই যদি মালভোগ জাহাজী কলকে আন এই ধৰণৰ কিছুমান সুৰ কবিতাত দিয়া দেখা যায় তেওঁলোকক কোনোবাই হয়তো শিকায় কিন্তু সেই একদমেই ভুল কবিতাত ইমান বেছি সুৰ লগোৱাৰ কোনো প্ৰয়োজন নাই সাধাৰণভাৱে সুন্দৰকৈ আবৃত্তি কৰিলেই হ'ব এইটো কোনো বিপ্লৱৰ কবিতা নহয় ৰোমান্টিক কবিতা নহয় এটা ঘৰুৱা শব্দৰে ৰচিত মৰম লগা এটা শিশু কবিতা ইয়াত আমি ইমান অতিৰঞ্জিত কৰাটো কেতিয়াও নিবিচাৰোঁ ইয়াতে খুব সুন্দৰকৈ আৰু এটা কথা মই কওঁ ইয়াতে খুব খাদ্য সম্ভাৰৰ নাম কোৱা হৈছে প্ৰতিটো শাৰীতে আচলতে যিহেতু খাই ভাল পোৱা লঘোণ বুলি কয় একোকে নাখাওঁ বুলি কয় চব খাবলৈ বিচৰা এটা শিশুৰ চৰিত্ৰ ইয়াত অংকিত হৈছে সেইকাৰণে ইয়াতে বহুতখিনি খাদ্যবস্তুৰ নাম আছে গতিকে কিছুমান খাদ্যবস্তুৰ নাম ক'লে আচলতে আমাৰ লোভ লাগে আমাৰ জিভালৈ পানী আহে গতিকে কবিতাটোতো সেই বস্তুটোৰ বাস্তৱ ৰূপটো আমি শুনা পাবলৈ বিচাৰোঁ আচাৰ আছিল বোলে অঙঠাত শেকচোন পাপৰ আছিল বোলে অঙঠাত শেকচোন আচাৰো ওলাব পাৰে বিচাৰিলে চুকোন এই যে যিটো লোভটো খাবলৈ মন যোৱাটো ভাল লগাটো এইটো ফুটি উঠিব লাগিব বাস্তৱ হৈ ফুটি উঠিব লাগিব কবিতাটো মই যিদৰে আবৃত্তি কৰিছোঁ তেনেকৈ যদি শিশুসকলে শুনে আবৃত্তি কৰাৰ প্ৰয়াস কৰে নিশ্চয় তেওঁলোক সফল হ'ব মই মাত্ৰ প্ৰয়াসে কৰিছোঁ সন্মুখত তেওঁলোকক পালে যিদৰে মই বুজাই দিব পাৰোঁ সেইদৰে এনেকৈ এটা ভিডিঅ'ৰ যোগেদি বুজাওঁতে অকণমান অসুবিধা হয় কিন্তু আমাৰ যি আন্তৰিকতা আবৃত্তিৰ প্ৰতি থকা আমাৰ যি ভালপোৱা শিশুসকলৰ প্ৰতি থকা আমাৰ যি ভালপোৱা তাৰ বাবে মোৰ নালাগে যে মই দূৰত আছোঁ মোৰ লাগে মই শিশুসকলৰ বা অভিভাৱকসকলৰ সন্মুখতে আছোঁ এনেকৈ আৰু অনেক সুন্দৰ সুন্দৰ আবৃত্তি উপযোগী বিশেষকৈ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচন কৰা কবিতাৰ আবৃত্তি লৈ প্ৰতিদিনেই মই আহিম আপোনালোকৰ মাজলৈ যদি আপোনালোকে মোৰ ভিডিঅ'ৰ পৰা সামান্যতমো উপকৃত হয় মই ভাবিম মোৰ কষ্ট মোৰ পৰিশ্ৰম সাৰ্থক হৈছে আমাৰ এই আন্তৰিক যাত্ৰা অব্যাহত থাকিব সকলো কুশলে থাকক ভালে থাকক ধন্যবাদ